তেল সোমাই যোৱাৰ পাত বেলেগ আছে, ওলাই অহাৰ পাত বেলেগ আছে। ইপিনে সোমাবহে পাৰিব, ওলাব নোৱাৰা। ওলাব আছে, ইফালে আছে। যদি যে গোটেই কোঠালি লগাসকলত 10,000 শূন্য আছিল, 10,000 হেনো ওলাব পৰা ব্যৱস্থা ঘৰটোৰ তলত আছে, লুকাব পৰা। আৰু এইবোৰ যে বাট আছে, ওপৰৰ পৰা তললৈ নমাৰ বাট আছে, এইবোৰ প্ৰতিটো ঘৰতে দুটা দুটা বাট আছিল মোৰ চাইডে চাইডে। কিছুমান ভালদৰে বন্ধ হ'ল, কিছুমান নহ'ল। যে ওপৰ অংশ কাঠৰ চাংঘৰ আছিল, যেতিয়া মূৰামে বিদ্যুৎ জ্বলাই ধ্বংস কৰি দিলে। অকল ইটা অংশ থাকিলে। ঘৰটো বনাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ 1751 খ্ৰীষ্টাব্দত। এই ঘৰ বনাইছে চূণ, গুৰ, হাঁহ পানী, বৰা চাউল, ইটাগুৰি, মাটিমাহ, বেল, শিলিখা এইবিলাক মানে চিমেণ্ট, বালি আৰু লোহাৰ ব্যৱহাৰ নাই কৰে। এইবোৰ তলে তলে পলাই ব্যৱস্থা। বহুতে ভাবে মানুহৰ আহোমৰ মানুহ ইমান চাপৰ আছিল নেকি? মানুহবিলাক চাপৰ নাছিল, চাপৰি যায় যাব নোৱাৰা কাৰণ। তেতিয়ালৈ দেৱাল যে বহল, সেই সময়ত মাহেকত দুবাৰ তিনিবাৰকৈ ভূমিকম্প হয়, যাৰ ফলত ঘৰবোৰ সহজে বনাব পৰা নাছিল। এই ঘৰবোৰ বনাওঁতে 6 বছৰ 7 মাহ লাগিছিল। ঘৰবোৰ যে দেৱাল বহল, আৰু এটা তাৰ কাৰণ আছে যে হাতী মূৰেও ঢুকি নাপায়, নহ'লে হাতীৰ ওপৰত গোটেই ঘৰ ভাঙি হেৰি কৰে। তেওঁলোকে কেইবাটাও বুদ্ধি ইয়াত খটাইছে। জ্ঞান বিজ্ঞান তদন্ত ৰহস্য হৈ আছে ঘৰবোৰ। কথাবোৰ জানিব। এই অংশটো ৰজাসকলৰ ৰাজঘৰ। এই অংশটো গোটেই সেইফালে সোমোৱাৰ বাট আছে, বাহিৰত যাওঁতে চাই যাব। এইটো ইয়াত গোটেই টকা পইচা সৰু কোঠালি আছে, চব টকা পইচাৰ সংগ্ৰহ। এইটো হৈছে প্ৰসূতি ঘৰ, মেডিকেল এই ঘৰটো। আৰু এই হাবিখন তেতিয়াই বনৌষধি বন্ধ আয়ুৰ্বেদিকৰ। আৰু এই ঘৰটো গোটেই ঘৰ আছিল, যিবোৰ কাঠৰ চাংঘৰ জ্বলি গ'ল মূৰামে বিদ্ৰোহত, খালি ইটা অংশ দি থাকিল। ইয়াত তলত যিবোৰ আধা জ্বলা কাঠ থাকিলে চৰকাৰে খান্দি বেলেগ জেগাত পুতি থৈছে। কি সুন্দৰ। ঘৰবোৰ সেইদিনা জিগজাগ দেৱাল তাৰ নহয়, সেইদিনা এইখন দেৱাল জেগা, কাৰণ সদকৈ খেদি আহিলে বাগি দিয়া পথে পিছফালৰ পৰা আহিব পৰা ব্যৱস্থা। গম পাইছেনে? এইটো কি? এইটো আছিল শিৱলিংগৰ পূজা কৰা স্থান আছিল, তামৰ পাত্ৰ আছিল, যি নেকি ইংৰাজী দিনে উঠাই লৈ গুচি গ'ল। ইয়াত তাৰমানে আচলতে শিৱসাগৰত শিৱদৌল আছে। সৈন্যবিলাকে তাত পূজা পাঠ কৰিব, ইয়াতে পূজা অৰ্চনা যেতিয়া যুদ্ধখন তৈয়াৰ হ'ব, ইয়াতে পূজা অৰ্চনা কৰি লৈছিলে। এনেকুৱা যেতিয়া সৈন্যবিলাকৰ কাৰণে, কাৰণ শিৱসাগৰত যেতিয়া যুদ্ধখন গোটেই ফৌজ তৈয়াৰ হ'ব নালাগে, তেতিয়া ইয়াত পূজা অৰ্চনা ইয়াতে কৰি লৈছিলে। শিৱসাগৰ শিৱদৌলত মানুহটো যাব নোৱাৰে না, দূৰ হয়। ইয়াৰ যিটো পানী ঢালিব, এইটো পুখুৰীত পৰিব, পুখুৰী পানী দিখন নদীৰ লগত লিংক আছে। ইয়াত ঢালিলে হ'ল। ইয়াৰ ঢালিলে আমাৰ হিন্দুৱে নাছিল। এইটো এতিয়া আছে নাই? তলত ইয়াত গৈছে, এতিয়া ইয়াৰ তলত ঘৰ আছে। 10,000 মানৰ মানুহে কি কৰে, মাটি তলত ধন পুতি থয়। যেতিয়া ইংৰাজে গম পালে যে এইবোৰ আহোম ৰজাই বৰঘৰ ভেটিত ধনৰ টেকেলি কলহৰ ভৰাই ৰাখিছে, সেইকাৰণে তল মাটি ওপৰ কৰি গোটেই ঘৰবিলাক ধ্বংস কৰি পানি লুটপাত কৰিছে। এইবোৰ সমান নহয়, দেখিছে কিমান ইটো হৈছে। যদি একেটা মানুহটো মৰি যাবলগীয়া হয়, সত্য কোনোবা এখন দেৱালত খুন্দা পৰি যাব, সেইবোৰ সকলোৱে নাজানো। একেবাৰে যদি সেইকাৰণে বস্তুটো সহজে যাব নোৱাৰে ভিতৰত। ৰাস্তাবোৰ মানে হেৰিকে নহয়। কিলোমিটাৰ দেৰি কিয় সময় চাই যাব পাৰিলে লাহেকৈ যাব। সেইকাৰণে বৰষুণ পৰিলে পানীটো নৰা ছিটিকি যায়। সেইকাৰণে পকা ইটা বনাইছে। এইবোৰ তেনেকুৱা ইটা নহ'বও পাৰে। আছে ইয়াত আছে, এইবোৰ ওপৰ অংশ এইবোৰ হেৰি কৰিছে চৰকাৰে দিলে গ'লে। আগৰ চব ইটাৰ এইবোৰ। এইবোৰ আমি নাথাকিলে এইবোৰ থাকি যাব।
কাৰণ ৰজাসকলে যে গুপ্ত চিকিৰ আন্দাজত বনাই ৰাখিছে এই কথাটো যাতে অন্য গম নাপায় নতুবা কোনোবা এখন ৰাজ্য যদি বজাত বনাই নিদিয়ে সেইকাৰণে তেওঁলোকক পিছত মৃত্যুদণ্ড উপহাৰটো দিয়ে মৃত্যুদণ্ড বাহ 3 কিলোমিটাৰ দৈৰ্ঘ্য সুৰংগ পথ দিখৌ নদী দিখৌ নদীলৈ দুটা সুৰংগ পথ ৰজাই ইতিহাসৰ কাহিনীত আছে এইটো ইমান এটা নাৱেৰে আহি ৰজা ইয়াত ওলাব ইয়াৰ পৰা আকৌ গড়গাঁও কাৰেংঘৰৰ পৰা দুটা সুৰংগ পথ ৰজাই গুপুতভাৱে বনাই ৰাখিছিল যাৰ জৰিয়তে ৰজাই মানে মোগলে 70 বা আক্ৰমণ কৰি আহোম ৰজাক পৰাস্ত কৰিব মূল কাৰণটো সেইটোৱে যেতিয়া বদনে মান আনিলে ইয়াৰ সবিশেষ গোটেই কথাবোৰ গম পালতে আহোম ৰজা তেতিয়াই পৰাস্ত অৱশ্যতা স্বীকাৰ কৰিছিল ইয়াৰ ওপৰৰ পৰা তললৈ নমাৰ বাট আছে সোমাই চাওঁচোন ভিতৰৰ পৰা মোবাইল দিয়ক ফটো কপি তুলি লওঁ এইবোৰ ভিতৰৰ ঘৰ দেৱাল যিবোৰ তিনিমহলৰ ঘৰ আছে ইয়াৰ তলত গোটেই কোঠালি আছে হাজাৰ হাজাৰ মানুহ লুকাব পৰা ব্যৱস্থা তুমি আমাৰ আহিব নোৱাৰা মাৰিয়ে দিব বহুত দূৰ আহিব না এইটো ঘৰ কেনে পলাই মেলি আহিবলৈ ৰাণী থাকে এগৰাকী মণিপুৰ ৰাণী সুৰংগৰ নয়নী লতা পাতাৰ ৰণত জিকি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলে বিয়া পাই আহিছিল এইবিলাক বৰ ধুনীয়া ধুনীয়া ভাল ভাল ফলক আছে মূল্যৱান কাপোৰ এইবিলাক দেখিছা ওচৰৰ ইংৰাজী দিনতো চব ঠাইলৈকে এই জেগাবিলাকত চাবোন মাৰি উঠিল বহুতে ভাবে ৰাণী কেনেকৈ ইমান আন্ধাৰ আছিল সেই সময়ত মণিমুকুতা বোলে যিমানে আন্ধাৰ সিমানে উজ্জ্বল পোহৰ পৰিছিল ৰেডিয়াম ছিষ্টেম আছিল আগতে ঘড়ীবিলাকত আছিল তেনেকুৱা ধৰণৰ আকৌ ৰাণী পলাবৰ সুৰংগ পথ ৰাণী পলাইছিলে ইয়াৰ তলৰ আন্দামান যিবোৰ ঘৰ আছে তলত লগাব বন্ধ কৰি দিছে নেকি ৰাস্তা ইয়াত কি আছে এইটো ৰাস্তাটো চোৱা না সুৰংগটো চোৱা ইয়াত দিব কেনেকৈ যায় ভগৱান এইবোৰ কিমান মূল্যৱান ধাতু আছে আৰু ৰাণী সেইটো কাৰণে সেইটো বাট আকৌ এইফালে ভিতৰতে তলত লুকাব এইটো বাট যেনি কিহৰ ঘৰ ইয়াত যদি মিটিং হৈ থাকে তেতিয়া বাহিৰৰ পৰা শত্ৰু আহিছেনে এই কথা গম নাপায় সেইকাৰণে ঘৰটো চাৰিফালে যিটো বাটটো আছে ইটো ঘৰৰ পৰা সিটো ঘৰৰ ৰছী কানেকশ্যন যেতিয়া পোহৰে দেখিব শত্ৰু খুটাকেইটা আছে ন খুটা এইপিনে আছে চব ফালে চাৰিওফালে যেতিয়া শত্ৰুৱে দেখিব যে পোহৰে তাৰমানে দেখিব শত্ৰু আহিছে তেতিয়া তাৰ পৰা ৰছী টানি দিব ইয়াত আলাৰ্ম বজালে চব অকণমান মাটিত লগাই দিব টেলিকমিউনিকেশ্যন যিটো সুবিধা ব'লা গৌৰে গৈছে ইয়াৰ মূল কথা হ'ল কি তাৰমানে মানুহ আগত গৈছিল আমি গৈছিলোঁ এতিয়া স্কুলৰ ল'ৰা ছোৱালী ইমান ভিৰ হয় নাই সেই ঠেলা হেঁচা চেল্ফি ল'বলৈ কাৰণ ওপৰত যদি পৰি যাব পাৰে ৰিক্স আছে সাউন্ড সিস্টেম এইটো মন্দিৰ আঠখনে কামদেৱ মন্দিৰ বায়ু বড়ো অগ্নি জম সূৰ্য এনেকুৱা 8জন দেৱতাৰ পূজা কৰা স্থান তাৰ উপৰি দেৱ দেৱীসকল দুৰ্গা সৰস্বতী এই মূল্যৱান ওপৰৰ যিবোৰ বস্তু উঠাই লৈ গৈছে ধাতুবিলাক খালি স্থানটো থাকিব গোটেইভাৱে এনেই ৰজা আনি বহা বুলি নহয় এইটো মন্দিৰৰ বাট চকা খুঁটা আছিলে খুঁটাবিলাক মূল্যৱান হাতী দাঁতৰ মোৰ হেৰি আছে সজা আছে মেডামে পূজা কৰে সেইবোৰ বাটৰ কথা হৈছে এইটো গোটেই জেগা চব ফুটাবোৰ আছে কিন্তু না এইবিলাক ৰজাসকলৰ 39জন ৰজাসকলৰ ফটো আছিল 39 কিং দেখিছা লাইন পাতি চাংঘৰ ৰজাৰ ৰাজদৰবাৰ বহে টকৌপাতৰ ঘৰে গোটেই ঘৰটো ঢাকি ৰাখে তাতে মানুহে দূৰৰ পৰা ধৰিব নোৱাৰে যে ৰজা ইমান থকা মানুহ থকা ঘৰ আছে এনে কেমফ্লেজ কৰি ৰাখে বহুত ভাল লাগিলে দেই সেইটো মেডিকেল হস্পিটেল কৰিছে কিন্তু এই ডেকা চৰাই সেইটো বৰচৰা বুলি কয় এটা ডেকা চৰাই বুলি কয় এই ঘৰটো হৈছে মেকুৰী ঘৰ বা চুৰি ঘৰ বুলি কয় মেকুৰী ঘৰ বা চুৰি ঘৰ বুলি কয় যেনেকৈ তাৰমানে মেকুৰীয়ে জুমি চাই খিৰিকী দি সেইকাৰণে অন্যবিলাক সেই বাট ভেদি জুমি চাব পৰা ব্যৱস্থা আছে সেইকাৰণে ইয়াৰ নাম মেকুৰী ঘৰ চুৰি ঘৰ নামাকৰণ সেইবিলাক জুমি চাই চাৰিফালে আকৌ পতাইছে ভিতৰে এই অংশটোত আছিল এখন তাঁতৰ শাল ৰাণীয়ে ৰাতিৰ ভিতৰতে ৰক্ষা কৱচ তৈয়াৰ কৰে যদি ৰাণীয়ে ৰাতিৰ ভিতৰতে ৰক্ষা কৱচ তৈয়াৰ কৰিব পাৰে তেতিয়া ৰজা যুদ্ধত জয়ী হ'ব যদি দিব নাই পৰাজয় হ'বলৈ তেনেকুৱা বিশ্বাস আছিল আৰু সেইকাৰণে মূলাগাভ হৈ দিব নোৱাৰা কাৰণে নিজে যুদ্ধক্ষেত্ৰত যাবলগীয়া হৈছিল গম পাইছে ৰক্ষা কৱচ কয়
অঁ অন্যটো বেলেগ বেলেগ নাম কয় যেন নাজানো এতিয়া এই আমি যে তোমাক যে আনি সেইটো দেখিছ তাত এতিয়া প্ৰায় সময়বিলাকে তাতে মেডাম আহি পাতে 31 জানুৱাৰী দিনাখন তাতে বলি চলি হাঁহ কুকুৰা বলি দিয়ে অঁ ইয়াৰ পৰা ৰজাই বহাগৰ 1 তাৰিখত ৰংঘৰবাকৈ বিহু চাবলৈ যায় হাতী পিঠি উঠি শোভাযাত্ৰা কৰি লৈ যায় ইয়াত এতিয়া টাইম সময়বিলাকে পাতে এই বছৰ পতা নাই কৰোণাৰ কাৰণে এতিয়া গাইতে স্বৰ্গদেউ ওলালে বাচ্চাৰ মুখলৈ ধুলি কাণত জিলিকিলে নাজানো গাতে ঘুম মেচিনৰ চলাই গীতবোৰ ইয়াৰ পৰা আৰম্ভ হয় এইটো কিহৰ হেৰি এইটো যে এইটো কিন্তু এই টাইমবিলাক সেই ঝাণ্ডা লগাই অঁ 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 সমাজৰ পাত আছিল আমি আহোঁতে আছিলে এতিয়া পিছতে 18মান চনতে মনত আছে খুচৰি যাব সোমাবলগীয়া সৰু কোঠালি আছে ভিতৰত গোটেই ধৰণৰ মানে চূণ গুড় ইটাগুড়ি এই পঞ্চায়তৰ কাৰণে 15-20 দিনমান তিয়াই ৰখা পানী আৰু অলপমান চিমেণ্ট ব্যৱহাৰ কৰি ৰিপেয়াৰিং কৰিবৰ কাৰণে আগৰ আগতে হাঁহ কণী বৰা চাউল এতিয়া ব্যৱহাৰ নকৰে এতিয়া ফাৰ্মৰ কণীৰ আঠা নাইকিয়া হ'ল আৰু গল ধানে হাতী ডিঙিৰ লগত মিল আছে আৰু সিফালতো হাতী খোজে হাতী খোজৰ লগত মিল আছে বেলেগ বেলেগ এনেই বৰটো বুলি মানুহে কয় চিনাক্তকৰণ বেলেগ বেলেগ কোন ৰজাই বনাইছিল কি বনাইছিল চব টাই ভাষাত লিখা আছে তাত বুজিছানে আৰু শেষত এটা কথা কৈছোঁ বা ভাল যাদু এটা দেখা দিছোঁ সেই এই যে পোহৰ বাটটো এইটো বহল কিমান হ'ব ইয়াৰ পৰা চালে কিমানমান লাগিছিল বহলটো এফুটমান ন বহলটো অলপ তলত এফুটমান হ'ব ন এই ওচৰত গৈ চাই আহোঁ নহয় অকণমান এইটো মানুহ কৰিব পাৰে জানো তাৰমানে আমি যিমানে বস্তু দূৰৰ পৰা দেখোঁ সৰুৱে দেখিব লাগে আৰু দূৰৰ পৰা আৰু বহল লাগিব এফুটতকৈ বেছি লাগিব অঁ তো মানুহ দৌৰ মাৰি সেইপিনে ৰাস্তা আছে বুলি পলাবলৈ আহিব বুজিছানে হৈছে ইয়াৰ কথাটো কৈ দিছোঁ মই সহজতে যেতিয়া আহোমৰ চাওদাং বুলি কয় পোহৰীবিলাক যেতিয়া তেওঁলোকৰ সত্ৰপক্ষ মানুহ যদি বাহিৰত লগ পায় সেই মানুহবিলাক সত্ৰপক্ষ মানুহ হয় নহয় তেওঁলোকে সঁচা কৈছে মিছা কৈছে এই কথাটোত তাৰমানে গম নাপায় সেইকাৰণে কি হৈছে তেওঁলোকে তাৰমানে ইয়াত যেতিয়া ঘোঁৰা পিঠিত ধৰি আনি ইয়াতে ৰাখিব নমাব তাকে আৰাম কৰি এনেকৈ ৰাখি দিয়ে খোজ কৰিবৰ কাৰণে তেতিয়া দেখাৰ লগে লগে সি ফটকৈ পোহৰৰ বাটটো দেখে পোহৰৰ বাটটো দেখে দৌৰ মাৰি ওলাই যাব বিচাৰে সি দৌৰ মাৰি ওলাই যাব নোৱাৰে তেতিয়াই গম পায় যে ৰজাই সি আহোমৰ পক্ষ নহয় এই সত্ৰপক্ষ মানুহ আহোমৰ পক্ষ মানুহ জানে সেইফালে গ'লে ওলাই যাব নোৱাৰে মনটো তাতেই ধৰা পৰি যায় সেইটো ৰাস্তাইদি ওলাই যাব নোৱাৰে ছুটি কৰিব লাগে কথা নাবোলে এতিয়া কেনেকৈ কৰিব এতিয়া এতিয়া দীঘা অঁ সেই